Puchko! Puchko poৱালি! Puchko poৱালি মোৰ! এতিয়া মই ইয়াত গৰম পানী পাতি দিলোঁ আৰু পানী এটা উবাল অহাৰ পিছত চাউলখিনি দি দিম। ইয়াত চাউলখিনি দি দিছোঁ। তাৰপাছত মই ইয়াত ইলাইচি দুটা, লং কেইটামান আৰু ডালচেনি আৰু জিৰা দি দিম পানীতে। তাৰপিছত মই চাউলখিনি সিজিবলৈ দিম, কিন্তু বেছি নিসিজাব, আধা কেঁচাকৈ থ'ব, তেতিয়াহে ভাল লাগে। তাৰপিছত মই দিছোঁ ঘিউ। এতিয়া মই চাউলখিনি সিজিবলৈ এৰি দিম। অলপ হিলাই ল'ম। হিলোৱাৰ পিছত চাউলখিনি চাম সিজিছেনে নাই সিজা। মা বাচন ধুইছে। এতিয়া মই কেৰাহীখন পাতি তেল গৰম কৰি লৈছোঁ। ইয়াত পিঁয়াজ দিম। পিঁয়াজখিনি একদম গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব, কাৰণ পিঁয়াজৰ সোৱাদটোৱে মেইন। পিঁয়াজখিনি একদম ৰঙাকৈ ভাজিম। দেখাম মই আপোনালোকক কিমানখিনি ৰঙাকৈ মই ভাজিম, চাই থাকিব আপোনালোকে। পিঁয়াজখিনি ভাজি ল'ম এতিয়া ৰঙাকৈ। পিঁয়াজখিনি ভাজি ল'ম। এইফালে চাউল সিজি আছে, ইয়াত ৰঙাকৈ পিঁয়াজখিনি ভাজি ল'ম। পূৰা ৰঙাকৈ ভাজি ল'ব লাগিব, তেতিয়া সোৱাদটো আহিব, পিঁয়াজৰ সোৱাদটো। চাউলখিনি সিজি যোৱাৰ পিছত মই উলিয়াই ল'ম, কাৰণ পানীত থৈ দিলে বেছি সিজি যাব। সেইকাৰণে মই চাউলখিনি উলিয়াই ল'ম। চাউলখিনি মই 3 ভাগ কৰি ল'ম, কাৰণ চাউলখিনি একগোট কৰি থ'লে চাউলখিনি বেছি সিজি যাব, ভাপটো পায়। সেইকাৰণে মই 3 ভাগ কৰি ল'লোঁ। পিঁয়াজখিনি ৰঙা হৈ গ'ল, উলিয়াই দিছোঁ। আধা উলিয়াব, ইয়াৰ পৰা আধা উলিয়াব। চাওঁ অকণ মুখখন, ইয়াৰ পৰা আধা উলিয়াব, চিকেনখিনি দি দিব। চিকেনখিনি দিয়াৰ পিছত এতিয়া মই অডিঅ'টো মিউট কৰি দিলোঁ, কাৰণ মায়ে কৈছে অতিজিত বোলে মাংসখিনি দি দিয়ে বোলে, বিৰিয়ানীত দি দিব পাৰিবি, সিজি যাব। অতিজিত বাৰু ফ্ৰাই কৰিব পাৰিনে? মাৰ কথা আৰু, বায়ে অলপ সেই তাতে লাগি আছিলে, সেইকাৰণে মিউট কৰি দিলোঁ। তাৰপিছত নহৰু আদা পেষ্ট দি দিম। নহৰু আদা গোন্ধটো যোৱালৈকে মই মাংসখিনি ভাজি ল'ম। এতিয়া মই বনাম ছাগলীৰ ঠেঙৰ চুপ। চাই থাককচোন আপোনালোকে। ইয়াত মই অলপ তেল দি ল'ম। আপোনালোকে চাব, মই জাষ্ট অলপ তেল দিছোঁ, সেয়া আপোনালোকে দেখিছে। অলপ তেল দিছোঁ মই। তেলতে মই নহৰু আদাৰ পেষ্ট দিম। অলপ হিলাই ল'ম, লাগি ধৰিব নহ'লে। তাৰপিছত দিম জালুকৰ গুড়ি অলপ আৰু নিমখ। একদম ইজি। নিমখ অলপ ভাজি ল'ম। তাৰপিছত মই ছাগলীৰ ঠেংকেইডোখৰ দি দিম। দি মেলি অলপ লৰাই দিম। তাৰপিছত মই ইয়াত পানী দি দিম।
নিজৰ আন্দাজ মতে জোখত আপোনালোকে পানী দিব। তাৰপিছত মই 4-5টামান হুইচেল মাৰিব দিম, কাৰণ ঠেংকেইডোখৰ সিজিব লাগিব সেইকাৰণে। ঢাকন মাৰি দিলোঁ। ঢাকন মাৰি দিলোঁ। মাংসখিনি সিজি আছে বৰ্তমান। এইটো কি দিব আপুনি? জিৰা, এটা কি ধনিয়া, লাল মিৰ্চ, কাশ্মীৰী লাল মিৰ্চ যোনটো জ্বলা নহয় হয়নে? তাৰপিছত গৰম মছলা আৰু যিটো বস্তু দৰকাৰ বিৰিয়ানী মছলা, সেইটো বজাৰত পোৱা যায় এভৰিডে ন? এভৰিডে মছলা। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি। বিৰিয়ানী মানে ময়ে বনাইছোঁ আৰু বাই হিলাব দিছোঁ। বাই হিলাব দিছোঁ মানে মই। মই দৈখিনিৰ লগত পিঁয়াজখিনি মিক্স কৰি ল'ম। ভাজি থকা পিঁয়াজখিনি অলপ উলিয়াই থৈছিলোঁ যে, সেই পিঁয়াজখিনিয়ে মই দৈৰ লগত মিক্স কৰি ল'ম। আৰু এতিয়া মই মাংসখিনিত দৈ পেষ্টটো দি দিম। দৈখিনি দি দিয়াৰ পিছত কালাৰটো আৰু ধুনীয়া হৈ গ'ল। এয়া চিকেন ইজ ৰেডি ফৰ দি বিৰিয়ানী। এয়া মই চাউল বনোৱা বলটোতে মাংসখিনি দি দিম। মছলাখিনিও ভালদৰে মই দি দিম। দিয়াৰ পাছত মই ইয়াৰ ওপৰত চাউলখিনি ভালদৰে দি দিম। মাংসখিনিৰ ওপৰত মই ভালদৰে দি দিম। আপোনালোকে দেখিছে মই কিদৰে দিছোঁ। তাৰপাছত মই চাউলখিনিৰ ওপৰত ভাজি থকা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ পাছত বিৰিয়ানী মছলা দি দিব। বিৰিয়ানী মছলাটো অলপ বেছিকৈ দিব, কাৰণ এইটোৰ পৰাই আমাৰ চিকেন বিৰিয়ানীটোৰ সোৱাদ লাগিব। আৰু এয়া মোৰ ভাগিনটো দেখিছেনে, তাৰ টোপনি ধৰিছে, তেতিয়াও নুশুৱে সি। দেখিছেনে? তাৰপিছত ইয়াৰ ওপৰত মই আকৌ চাউলখিনি দি দিম, বাকী থকা চাউলখিনি। তাৰপাছত একদম লাষ্টত পিঁয়াজ দি দিম মই আকৌ। তাৰপাছত দিম ধনিয়া পাত। তাৰপাছত মই অকণমান ধুনীয়া দেখাবলৈ ফুড কালাৰটো দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ফুড কালাৰ নাই, তেতিয়াহ'লে নিদিলেও হ'ল। মই এনেই জাষ্ট ধুনীয়া দেখাবৰ কাৰণে দি দিছোঁ। তাৰপাছত মই দিম অকণমান ঘিউ। ঘিউটো দি দিয়াৰ পিছত মই আকৌ এইখিনি গেছৰ ওপৰত উঠাম। আৰু গেছৰ ওপৰত উঠোৱাৰ পাছত আপোনালোকে হাৱা নাযাবৰ কাৰণে ঢাকনখনৰ পৰা কিবা এটা গধুৰ বস্তু দি দিব। আৰু এয়া 10-15 মিনিট থৈ বিৰিয়ানী ইজ ৰেডি। এইখিনি ভালদৰে মিক্স কৰি ল'ম। মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ব।
Sagoli soup is ready. এই আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। খাবলৈ বৰ টেষ্টি হৈছিলে, আপোনালোকেও খাবচোন বনাই। আৰু এয়া ছাগলী ঠেঙৰ চুপ, এইটোও বৰ ভাল লাগিলে।